বন্ধুসকল আমি পূজা বিসৰ্জনলৈ যাত্ৰা ষ্টাৰ্ট কৰিলোঁ। বলা আহক আমাৰ লগত আপুনিও চাব আমাৰ পূজা বিসৰ্জন। এইখনেই হ'ল আমাৰ আটাইতকৈ ডাঙৰ মন্দিৰ। আপোনালোকে দেখি আছে এই গেটখন হৈছে দুৰ্গা পূজাৰ বাবে। আমি জাষ্ট উপস্থিত হলোঁ আমাৰ পূজা লৈ যোৱা পথলৈ। আহক এতিয়া সন্মুখলৈ অলপ আগবাঢ়ি যাওঁ।
বহুত এনজয় কৰিলোঁ বাই বাই আৰু এটা কথা আপোনালোকে এতিয়া ছাবস্ক্ৰাইব লাইক এটাও নকৰে আৰু এইটো মোৰ নতুন চেনেল ছাবস্ক্ৰাইব লাইক কৰিব প্লিজ 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 তেতিয়া ব্লগ মই ঘৰলৈ যাওঁ আৰু আজিৰ কাৰণে আপোনালোকক বাই